এখন ছুটি চিঠি প্ৰতি শৰ্মা গোস্বামী মহন্ত বিষয় তদন্ত ইতি অন্ত মই অসমৰ বাবে কলংক কণিৰাম কোন কণিৰাম অসমবাসী নাম দিছে কানুক বাহিৰাম প্ৰশ্ন নাগালেণ্ডত যদি এটা কুকুৰৰ মূল্য ৬,০০০ টকা হয় তেন্তে আমাৰ অসমত এটা হাই ড'ষ্টৰ দাম কিমান ৰৈ ৰৈ বিনা লৈ অস্ত্ৰ বহুতো দেখিছো যেনে মিছাইল বন্দুক ব্ৰহ্মাস্ত্ৰ কিন্তু লিংগাস্ত্ৰ প্ৰথম দেখিছো বহুত শক্তিশালী এই অস্ত্ৰ মৰম এনেকুৱাই শিখৰ প্লাছ তুলসী বাকী অস্ত্ৰ কেইটালৈ ভয় নাই কিন্তু এই হালধীয়া অস্ত্ৰখনৰে আঘাত কৰিম বুলি ক'লে ময়ো সিহঁতৰ ধন দাবী মানি ল'বলৈ বাধ্য হ'ম বাইদেউ চানা নাৰিকল বাদাম লাগিব নেকি জেলৰ ভিতৰত নতুন কাপোৰ কোনে দিলে এক দুই টকা দি যোৱা সকলোৱে ভিক্ষাৰী মোক বজাবা নেকি হেপী দিৱালী গাইজ বাজনা বজাও আজিৰ ভিডিঅ'টো যদি চাই পালে আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ আহকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পায়েই যাই থাকি তো গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি ভিডিঅ'ত আজিলৈকে এৰিলো বাই বাই আৰে মুকেশ সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো জুবিনদাৰ ন্যায় আমাক লাগিবই